দৰ্শকসকল, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই পূজাৰ বতৰত পোৱা মোৰ দুটামান উপহাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ ভণ্টি এগৰাকীয়ে ৰবীন শৰ্মা দেৱৰ আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব শীৰ্ষক এখনি গ্ৰন্থ মোক উপহাৰ হিচাপে দিলে। আৰু এই দ্বিতীয়টো উপহাৰ মোৰ ছোৱালীজনীয়ে পঠাইছে। চাওকচোন মইনো কি পালোঁ। উপহাৰ ডাঙৰ সৰু যিয়ে নহওক নহয় জানো, এইবোৰ আমাৰ বৰ আপুৰুগীয়া। তাইনো কি পঠাইছে চাওঁচোন। এইটো এটা মজিয়া বা যিকোনো বস্তু যেনে পেন, আলমাৰি আদি ধৰণৰ বস্তুবিলাক আমি ননাহে চাফা কৰিব পাৰোঁ। ইয়াৰ লগত এইবিলাক বস্তু দিছে। মই আপোনালোকক দেখুৱাইছোঁ যাতে যিসকলৰ প্ৰয়োজনীয় তেওঁলোকে গম পাব এইটোনো কিহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। এইটো এটা আমি চাফ চিকুণৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। ক'ভিড কালত আমাৰ সহায়কসকলক যিহেতু ঘৰত আহিব দিয়া নাছিলে, তেতিয়া আমি বৰ অসুবিধাত পৰিছিলোঁ নহয় জানো। গতিকে এইটো নিশ্চয় আমাৰ ভাল কামত আহিব। এতিয়া মই আপোনালোকক এইটোনো কেনেদৰে মই ফিটিং কৰিলোঁ এইটোও দেখাব ওলাইছোঁ। চাওকচোন। এতিয়া এইখিনি এনেদৰে খুলি লৈ মই হেণ্ডেলডাল ভৰাই ফিক্স কৰি ল'ম। মই জনামতে এই সঁজুলিবিধ চেপে কোণে সোমোৱাই দিবও পাৰি, এডজাষ্ট কৰিব পৰা সুবিধা কৰি দিছে। এই হেণ্ডেলডালো তেনেদৰে যাৰ যিমান উচ্চতাৰ প্ৰয়োজন তিমান দিব পাৰে। ধৰিবলৈ এডাল প্লাষ্টিকৰ হেণ্ডেলো দিছে। বয়সস্থসকলৰ কাৰণে বৰ প্ৰয়োজন, কাৰণ কেতিয়াবা আমাৰ সহায় কৰা মানুহ নাথাকিলে বৰ অসুবিধাত পৰোঁ নহয় জানো। এইডাল এনেদৰে দিলে এইটো ফিক্স হৈ যায়। আপোনাৰ প্ৰয়োজন অনুসৰি এইডাল এডজাষ্ট কৰি ল'ব পাৰিব। এতিয়া সেই বাকেটটোত পানী ভৰাই লৈ এনেদৰে জুবুৰিয়াই লৈ আমি ফেন চাফা কৰিব পাৰোঁ বা ফ্ল'ৰ চাফা কৰিব পাৰোঁ। এনেদৰে হেণ্ডেলডাল আপুনি ঘূৰাই মেলি ল'ব পাৰিব সুবিধা অনুযায়ী। এনেদৰে পানীত ডুবাই লৈ এই বাকেটটোত এনেদৰে সোমোৱাই ঘূৰাই ল'লে একেবাৰে শুকায়ে যায়, মানে ধৰক 90% মান। এতিয়া এনেদৰে ফ্ল'ৰ চাফা কৰিব পাৰি। এই বাকেটটোত ধৰি পেলাই হেণ্ডেল এডালো দিছে। তাৰোপৰি আপোনাৰ এই পানীখিনি যিখিনি আমি ইউজ কৰোঁতে লেতেৰা হ'ল সেইখিনি এইটো খুলি দিলে নবটো ওলাই গুচি যায়। পাছত আপুনি এইটো লগাই থৈ দিব পাৰিব ধুই পখালি। তাৰোপৰি এই বাকেটটো আপুনি দাঙিব নালাগে, এনেদৰে চকাযুক্ত আৰু এই হেণ্ডেল এডালো দিছে। আপুনি এনেদৰে টানি লৈ যাব পাৰিব য'লৈকে ইচ্ছা তলৈকে।
কষ্টসকলৰ বাবেও এইবিধ সঁজুলি বৰ প্ৰয়োজন। আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ যে মই যিহেতু উপকৃত হৈছোঁ, আপোনালোকেও এইটো এটা ভাল উপহাৰ হিচাপে দিব পাৰিব। মই মোৰ দুয়োগৰাকী, মোৰ ছোৱালী আৰু মোৰ ভণ্টীগৰাকীলৈ ধন্যবাদ জনালোঁ মোৰ এই উপহাৰৰ বাবে। নতুন এটা ব্লগ লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহোঁ, ধন্যবাদ।